হিচাপে সত্ৰ কিন্তু আমাৰ ঈশ্বৰ ভগৱন্ত মাত্ৰ এজনেই তেওঁ স্বজন কৰা হ'লে আমি শ্ৰেষ্ঠ জীৱ মনুষ্য হিচাপে এই ধৰাধামত অৰ্থাৎ পৃথিৱীত আমি আৱিৰ্ভাৱ কৰিব নোৱাৰিলোহেঁতেন আমি অশেষ চেষ্টা কৰি ভগৱন্তৰ আধ্যাত্মিকভাৱে চিন্তা কৰিবৰ কাৰণে যি মছজিদ আপোনালোকে প্ৰতিষ্ঠা কৰি আজি যি শুভ উদ্বোধনী হ'ল এই শুভ উদ্বোধনী মই নিমন্ত্ৰণ পাই আপোনালোকৰ জামিয়া মছজিদ পৰিচালনা সমিতি সভাপতি তথা সম্পাদক সকলোকে আন্তৰিক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইখন সভাৰ ইমান সুপৰিকল্পিতভাৱে পৰিচালনা হোৱাৰ বাবে আমি সকলোকে মোৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে শিৱসাগৰ সংবাদকৰ্মী প্ৰতিজনলৈ আমি শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ। আজি আমাৰ শিলাগুৰি বেতবাৰী মৌজাৰ ঐতিহাসিক বেতবাৰী মৌজাৰ শিলাগুৰিৰ নৱনিৰ্মিত যি মছজিদ গৃহ তাৰ এটা শুভ উন্মোচনী অনুষ্ঠান আছিল আৰু তাৰ এই উন্মোচনী আজি যিটো এই অনুষ্ঠানৰ যোগেদি আমাৰ নৱনিৰ্মিত মছজিদ গৃহটি উদ্বোধন কৰাৰ লগতে ইয়াত আচলতে আমি বেতবাৰী মৌজাৰ পৰা শিৱসাগৰ জিলাৰ পৰা এই যে আমাৰ শিৱসাগৰ জিলাখনৰ যি হাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ যি চিন ইয়াক এটা বাৰ্তা হিচাপে সমাজলৈ পঠিয়াবৰ বাবে আমাৰ এই অনুষ্ঠানটোত আমি বেতবাৰী অঞ্চলৰ বা শিৱসাগৰৰ যিসকল পুৰোধা ব্যক্তি সমাজ জীৱনৰ সৈতে জড়িত তেওঁলোকৰ ধৰ্ম জাতি ভাষা সকলো ত্যাগ কৰি একমাত্ৰ ককাই ভাই হিচাপে জ্ঞান কৰি তেওঁলোকক আজি আমাৰ মাজলৈ মাতি আনিলোঁ। ইয়াত শংকৰ সংঘৰ পৰা সত্ৰৰ পৰা নামঘৰৰ পৰা প্ৰতিখন সমাজৰ প্ৰতিজন প্ৰতিনিধিত্ব কৰা ব্যক্তি ইয়াতে উপস্থিত থাকে আৰু তেওঁলোকৰ এই উপস্থিতিয়ে শিৱসাগৰৰ সমাজ জীৱনৰ পৰা আমাৰ ঐতিহাসিক যি সম্প্ৰীতি আৰু মিলনৰ ভূমি হিচাপে জ্ঞান কৰা হয় ই সমগ্ৰ অসম তথা দেশলৈ অপায় অমংগল দূৰ কৰাৰ সমানে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ আৰু ইয়াৰ বাবে মই মোৰ নিজৰ অঞ্চলবাসীক লৈ যথেষ্ট গৌৰৱান্বিত। আজি এই মছজিদ গৃহটোৰ নিৰ্মাণৰ ক্ষেত্ৰত বা শুভ উদ্বোধনৰ ক্ষেত্ৰত যদিও উপাসনা স্থল এই মছজিদটো মুছলমান সম্প্ৰদায়খিনি হ'লেও ইয়াত বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতি সকলোখিনি উপস্থিত হৈ আছে। এই উপস্থিতে আকৌ এবাৰ পুনৰবাৰ দেখুৱাবলৈ বিচাৰিছে শিৱসাগৰত আমি হিন্দু মুছলমানৰ ভাতৃত্ববোধ আৰু একেডাল প্ৰেমৰ জৰিয়ে আমি বান্ধ খাই আছোঁ। আমাৰ এই বাৰ্তাটোৰ অসমলৈ প্ৰেৰণ হওক। এই বাৰ্তাটোতে হিন্দু মুছলমান আমি সকলো ভাই সকলো আমি এক আৰু সকলো একত্ৰিত হৈ আমি অসমীয়া ভাষাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ দিশত অসমখন যেন আকৌ আগুৱাই নিব পাৰোঁ। ইয়াত আমাৰ দ্বিমত কাৰো নাই, সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু ঠিক তেনেদৰে সকলো জাতি জনজাতিৰ উপস্থিতিতে এই অনুষ্ঠানটোৰ আমি সফলভাৱে শুভ উদ্বোধন কৰিবৰ কাৰণে আমি উপস্থিত হ'লোহি। গতিকে আমি আশা ৰাখিছোঁ এই শিৱসাগৰ জিলাৰ এই ঘিলাগুৰি জামে মছজিদটোৰ পৰাই আমাৰ গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলতে আমি এটা বাৰ্তা প্ৰেৰণ কৰা হওক।